ব্ৰহ্মপুত্ৰ বাঢ়নি পানী, এই বাঢ়নি পানীয়ে আমাৰ মা মনসা মন্দিৰৰ পৰা দক্ষিণ চুবুৰীলৈ অহা যিটো আমাৰ মূল পথটো, এই মূল পথটো বাঢ়নি পানী একেবাৰে ছিঙি লৈ গ'ল। এইটো আমাৰ মাননীয় বিধায়িকা মহোদয় যেতিয়া তেখেতে প্ৰথম বিধায়িকা হৈছিলে, তেখেতে প্ৰথম কাম এইটোৱে কৰি দিছিলে আমাক, সেইটো শলাগ ল'ব লাগিব। আৰু আমাৰ এই বাঢ়নি পানীৰ যি মূল পথটো এতিয়া ছিঙি আমি 15 আগষ্টৰ পৰা ইয়াত ধুমধামেৰে ৰূপালী জয়ন্তীৰ কাৰণে আয়োজন কৰিছোঁ। এই আয়োজনত আমাৰ এতিয়া ব্যাঘাতৰ সৃষ্টি হ'ব ধৰিছে। ধ্বংসলীলা এই নে আৰু বানপানী আগত গাঁৱৰ মাজতো ৰাস্তাটো ছিঙি ভাঙি গৈছে, মাজে মাজে একদম পূৰা ধ্বংস হৈ গৈছে এইটো বানপানীত। আৰু খেতি পথাৰটো বিভিন্ন একদম পূৰা অনিষ্ট, এনে মোৰেই প্ৰায় 40 বিঘামান বাও খেতি নষ্ট হৈছে। যিয়ে নহওক, কিন্তু আমাৰ মূল পথটো আমাৰ প্ৰথমে মূল পথটো এইটো লাগে। বিধায়িকা মহোদয় ছিঙা আমাৰ খবৰ পাইছে, বিধায়িকা মহোদয় তেখেতে কৈছে যে অলপ পানী কমিলেই এই পথছোৱা বা এইখিনি কামখিনি বনাই দিম বুলি তেখেতে কৈছে। তেখেতক এই ক্ষেত্ৰত মই আন্তৰিক ধন্যবাদ দিছোঁ।